Hello everyone, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মৰ্নিং টাইমত প্ৰায় মই এইখিনি জেগাতে বহি থাকোঁহি। এইডোখৰ জেগা বহুত ভাল লাগে মোৰ, কাৰণ এই বাগানখন আছে। চব বাগানখন চালে কিবা এটা মনটো ভাল লাগি যায়, গম পায়নে? সেইটো কাৰণে মই প্ৰায় ইয়াতে আহি বহি থাকোঁহি। আৰু চৰাই মাতটো শুনিছেনে? চব কি ধুনীয়া ন পৰিৱেশ। আৰু আজি যিহেতু হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম আছে, সকলো পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ভালকৈ এক্সাম দিবা তোমালোকে। আৰু কি ক'ম পাহৰিছোঁ কথাবোৰ। আৰু আজি আমি যাম শিৱসাগৰ, কাৰণ শিৱসাগৰত শিৱৰাত্ৰিৰ মেলা বহি আছে। চাবলৈ যাম, খুব ভাল লাগিব। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাব, স্কিপ নকৰাকৈ, বহুত ভাল পাব চাই। তেতিয়াহ'লে মই গা পা ধুওঁগৈ, গা পা ধুই ৰেডি হওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো আজি নাপায়, কাৰণ মোৰ এডিটিং কৰোঁতে বহুত টাইম লাগে আৰু মই বহুত লেজি হয়। আৰু ইয়াতে এটা প্ৰব্লেম আছে, নেট নাপায়। নেটৰ মানে বহুত প্ৰব্লেম। আপোনাৰ এটা 7 মিনিট 8 মিনিটৰ ভিডিঅ' মানে আপোনাৰ কেতিয়াবা মই গোটেই ৰাতিটো লাগি যায়। যদি মই ইভিনিং টাইম 4টামান বজাৰ পৰা আপলোড কৰোঁ নহয়, গোটেই ৰাতিটো লাগি ৰাতিপুৱালৈকে আপলোড নহয়, ইমানেই নেটৰ মানে প্ৰব্লেম। মামি বাই বাই। হা অপৰা এইটো কিমান কৈছে? এইটো 850 বেটা। Hello, 150. 150। এইবিলাক কিমান? চব একেই। কিমান? 150। 100 টকা লওঁ আকৌ, এককে লওঁ।
এতিয়া বাৰ্থডে প্ৰিপাৰেশ্যন চলি আছে আমাৰ ৰাণী খুৰী কৈ দিছো এই ৰ'বাচোন কি কৈছা বেছি আৰু অকণমান ৰাণী খুৰী কি কৈছিলা মই কি কৈছিলোঁ মানে ল'ৰাই সুধিছে বেলুন কেলৈ সানিছিলা তেতিয়া মই ক'লোঁ যে বেলুন নহ'লে একো বাদ দিয়ে অঁ ৰাইট ৰাইট একদম ৰাইট এইফালে হ'ল এইটো কি আছিলে বাৰ্থডে বয় হেপী বাৰ্থডে Happy birthday. এইবোলে আমাৰ খুৰী টুটুকুৰি কিবা এটা কৈ দিয়া না প্লিজ কোৱা না আজি তোমাৰ সৰু পুত্ৰ বাৰ্থডে খুৰী চকু পানী অকণমান ওলাইছে নি বাৰু